গুৱাহাটীৰ জৰাজীৰ্ণ অৱস্থা এজাক বৰষুণতে গাড়ী এনেকৈ ডুব গৈছে। এই চব কেনেকুৱা অৱস্থা, আমাৰ বেলতলা অজন্তা বস্তি কেনেকুৱা অৱস্থা হৈছে চাই লওক। এই গাড়ী চাওক, এই চব গাড়ী পুৰা একদম আগতে এনেকুৱা পানী দেখা পাইছিল না? এইবাৰ ফাৰ্ষ্ট। অঁ, ইয়াৰ বিষয়ে কি ক'ব আপোনালোকে? ইয়াৰ বিষয়ে কি ক'ব? এই চব তেনেকুৱা অৱস্থা হৈছে। এখন স্কুল, এখন স্কুল, ইয়াৰ চোতালত কিমান পানী চাই লওক। ইয়াৰ স্কুলত পানী চাওক। পানী চাওক, এই স্কুল এখন। দাদা শাক বিকি আছে না? চব্জি বিকি আছে না? শেষ। কেনেকুৱা বৰষুণ বেয়া ন? এয়া চব পানী, একাঠু পানী, এয়া পানী, এয়া ঘৰত পানী, এই ঘৰত পানী চাই লওক। এই চব বেলতলা ছাৰ্ভে গোপাল ফুকন পথৰ অৱস্থা, একাঠু পানী। এই দাদাই ভৰি পচাই ল'ব লগা হৈছে। আৰু ইফালে যিমান গৈ থাকিব সিমানে আপোনাৰ পানী পাই থাকিব। চাই লওক, ইফালে মেইন ৰাস্তাত পানী, দাদাখন কেনেকৈ ভৰি পচাই আহিছে চাই লওক। একাঠু পানী চাই লওক, কিমান পানী। এয়া চাওক, এয়া হাতীগাঁৱত গাড়ী চলাই আছে। এয়া চাওক কিমান পানী। আৰু এতিয়া স্কুল ছুটি হ'ব টাইম হৈছে। কিমান পানী, ল'ৰা ছোৱালীবিলাক কেনেকৈ হ'ব চাই লওক আপুনি।